সুপ্ৰভাত সকলোকে আৰু কেনেকুৱা আপোনালোকৰ খবৰ আজি সপ্তাহটোৰ প্ৰথমটো দিন প্ৰথম আকৌ আমাৰ নতুন চেলেঞ্জসমূহ আহিলেই নহয়নে বাৰু আৰু মই আপোনালোকলৈ ৰাতিপুৱা এখন পেপাৰ পঢ়োঁ কালি এখন পেপাৰ মই কালি পঢ়িবলৈ সময় নহ'ল কিয়নো কালি দেওবাৰ আছিলে দেওবাৰে পৰিয়ালৰ লগত একেলগে সময় কটাব লাগে সেয়েহে আমি অলপ মোবাইলৰ পৰা বিৰত থাকোঁ আৰু তেনেকুৱা এটা কথাৰ বিষয়ে মই পঢ়িলোঁ কালি আৰু নিজৰো অলপ ভয় লাগিছে তেতিয়া যে আচলতে সঁচাকৈ আমি কি কৰি আছোঁ এই যিবোৰ কৰি আছোঁ ইয়াৰ শেষ ক'ত এইবোৰৰ পৰা আমাৰ কি লাভ হৈছে আচলতে নহয়নে বাৰু সেইটো হৈছে লিখিছে আক্ৰান্ত পৃথিৱী আৰু লিখিছে প্ৰাণপ্ৰতিম বৰদলৈ আৰু কোভিড-19ৰ ভয়াৱহতা পুৰণি খবৰ হ'ল কিন্তু কোভিডতকৈ ভয়াৱহ যি নব্য মহামাৰীৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ বিশ্ব নীৰৱে ধ্বংস হ'বলৈ আগবাঢ়িছে যি মহামাৰী অপ্ৰতিৰোধ গতিয়ে মানুহক উন্মাদ কৰিছে আৰু একেলগে শাৰীৰিক তথা মানসিক ৰোগ জাপেটি যন্ত্ৰণাদায়ক মৃত্যু নিশ্চিত কৰিছে সেই মহামাৰীৰ নাম হৈছে কি বাৰু কওকচোন ডিজিটেল নিচা গতিকে সম্ভাৱ্য ভৱিষ্যতৰ ডিজিটেল যুগৰ সাৰ্থকতা আগতীয়াকৈ অনুমান কৰি এলবাৰ্ট আইনষ্টাইনৰ দৰে মহান বিজ্ঞানীও শংকিত হৈছিলে আইনষ্টাইনে আশংকা কৰা সেই বিপদজনক সময় আজি সমাগত হোৱাই নহয় ডিজিটেল নিচাই সমগ্ৰ মানৱ জাতিৰ সৰহভাগৰে মূৰত এনেকৈ ধৰিছে যেন এক বিকট দানৱে কি কৰিছে গিলি খাবলৈ খুজিছে গতিকে সম্ভৱতঃ ডিজিটেল নিচাই মানৱ জাতিৰ শেষটো মহামাৰী হ'ব নেকি বাৰু বৰ ভয় লাগে ন কাৰণ ইয়াৰ কৰাল গ্ৰাসত পৰা মানুহৰ সকলো মানৱীয় বৈশিষ্ট্য ধ্বংস পোৱা ন্যূনতম চিন্তাশক্তি লোপ পোৱা বিবেকৰ দ্বাৰা পৰিচালিত আচৰণ পাহৰি যোৱা আৰু মৃত্যু আসন্ন বুলি জানিও নিজৰ স্থূল আমোদ দি থকা চেষ্টাৰ পৰা আঁতৰি আহিব নোৱাৰা এই ধৰণৰ আচৰিত ৰোগৰ লক্ষণে এদিন এই সুন্দৰ ধৰাত মানুহৰ সংখ্যা শূন্য কৰাটো নিশ্চিত ডিজিটেল নিচাৰ কবলত পৰি শিশু আৰু কিশোৰীয়ে অহৰহ ডিজিটেল ডিভাইচ স্ক্ৰীনৰ ব্যৱহাৰ কৰাটো মাৰাত্মক কথা হৈ উঠিছে সঁচাকৈয়ে এই কিশোৰীসকলৰ হাতত মোবাইল চকুৰ যি আৰ্দ্ৰতাৰ সমস্যা আক্ৰান্ত সকলো আচলতে শিশুসকলো আজিকালি এনেকুৱা হৈছে যে কোভিডৰ পিছৰ পৰাই সেই অনলাইন বস্তুটো ইমানেই হ'ল যে অনলাইন টিউচন